নাই এইটো জীৱনত ঠিক আছে এওঁৰ লগৰ এজনক লগ পালো গুড মৰ্ণিং সকলোকে পুনৰ স্বাগতম জনাইছোঁ জুৰি জন্নাতৰ অন্য এটি ভিডিঅ'লৈ আৰু আশা কৰোঁ সকলোৱে ভালে আছে আৰু ভালে থকাটোৱে কামনা কৰিছোঁ। আজি আমি গুৱাহাটীলৈ যাম মানে মা বাহঁতৰ ঘৰলৈ যাম আৰু আপোনালোক যোৱাটো ভিডিঅ'ত কৈছিলোঁ মই বাবুক মামাকে লৈ গৈছে পূজা দেখাবলৈ তাতে আৰু আজি আমি লৈ আহোঁগৈ তাৰ স্কুলো খুলিলে এইফালে দুদিনমান ক্ষতিয়ে হৈ গ'ল তাৰ সেইটো কাৰণে ভাবিছোঁ লৈ আহোঁগৈ আজি এইফালে আমিও বহুত দিন যোৱা নাই সেইটো কাৰণে ভাবিছোঁ এপাক গৈ আহোঁগৈ আৰু আমি ঘূৰি অহাকে যাম আৰু এতিয়া আমাৰ চাহ খোৱা হৈ গ'ল আৰু মাইনাক এইফালে বৰমাক আহিছিলে সেইটো কাৰণে মই বৰমাক অকণমান লৈ যাব দিলোঁ তাইক ফুৰাবলৈ ভিডিঅ'টো শেষলৈকে চাই যাব আপোনালোকে আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। এতিয়া আমি ওলাই মেলি লওঁ আৰু চাই যাব ভিডিঅ'টো দেই। এতিয়া আমি যাব ওলালোঁ। ক'ত যাবা এতিয়া? কৈ নানা ঘৰত যাম মামা ঘৰত যাম কোৱা আৰু বাই বাই দি দিয়া বাই বাই দিয়া বাই বাই অঁ বাই বাই। এতিয়া নানীক মাত দি আহোঁ বোলা নানী বৰমাইক মাত দি আহোঁ বোলা দেই হ'ব দেই নানীক মাত দিয়া মাত দিয়া এইয়া মাই হয় মাত দিয়া মোক দেখছে এইটো কোন কোনে বাই বাই দিয়া বাই বাই দিয়া বাই বাই দিয়া বৌ ক'ত বৌ ক'ত আছে গাড়ীত উঠি ল'লোঁ এতিয়া এইয়া আমাৰ পুৰণা ঘৰটো বাৰু বেলেগ দিনাখন দেখাই দিম আপোনালোকক অকণমান দেখুৱাই দিলোঁ এতিয়া আৰু বৌয়ে উঠিব লাজ কৰিছিলে তেওঁ ভালকৈ কাপোৰ পিন্ধি থকা নাই কাৰণে বেলেগ দিনাখন ভালকৈ দেখুৱাই দিম আৰু আপোনালোকক আমাৰ প্লেনিংটো অলপ চেঞ্জ হ'ল আৰু আমি থকা কথা নাছিলে আৰু সেইটো কাৰণে সোনকালে যাব লাগিছিলে কিন্তু দেৰি হৈ গ'ল এতিয়া যোৱা দেৰি হৈ যোৱাৰ কাৰণে আৰু আজি ৰাতিটো থাকিম আমি থাকি পেলাই ৰাতিপুৱাই সোনকালে গুচি আহিম ন কালি আহিব লাগিব থৈ আহিবা নাই থৈ নহয় মোক থৈ আহিব নেকি এৰিবলৈ নাই এইটো জীৱনত ঠিক আছে আপোনালোকক দেখুৱাই আছোঁ বাৰু আৰু এইয়া চাৰিআলি পালোঁ আমি আজি ইমান জাম নাই চাগে ন মানে অলপ সন্ধিয়াকৈ হ'ব আৰু ঠিক টাইমতে ওলাই আহিলোঁ তেনেহ'লে নহ'লে এনেকৈ যাম বহুত টাইম লাগি যায় এইখিনি পাৰ হওঁতে আৰু এইফালে স্বামীদেৱক চাওক স্বামীদেৱে একেবাৰে চশমা তচমা পিন্ধি গোটেইটো হিৰ' আৰু নামি গ'লে কিন্তু চশমাটো থৈ যাবা গাড়ীত अरे कहना क्या चाहते हो হয় নেকি আৰু মাইনাক চাওঁ টোপনি আহিছে এওঁৰ লগৰ এজনক লগ পালো আজি অহাৰ প্লেনিং নাই কালি আহিম আৰু কালি লগ পাম দিয়া নেকি দিয়া থাকা যাওঁ দিয়া শৰাইঘাট দলং পাই গ'লোঁ
যেনে লাগে ঘৰ পালো যেনে লাগিছে ব্ৰিজখন পাৰ হ'লে ভাল লাগে আৰু ভাল এইয়া জালুকবাৰীত অলপ নামিলোঁ আৰু মাইনাই বহুত আমনি কৰিছে সেইটো কাৰণে অকণমান নামি দিলোঁ আৰু গাড়ীৰ পৰা এইফালে তাইক বাপেকে গাড়ীৰ ওপৰত বহাই দিছে তাই ভিতৰত নোসোমাই গাড়ীৰ ভিতৰত অঁ গাড়ীৰ ভিতৰত নোসোমালে কেনেকৈ যাবা ব'লা যাম নহয় আমি এতিয়া মামা ঘৰত কেনেকৈ যাবা হা যাবা নাই তুমি আৰু অঁ তাই গাড়ীত নুঠে আমি অকণমান নামিলোঁ তাইৰ কাৰণে এইফালে ফল মূল আছে ফল মূল ওলাইছে পথাৰ পালোহি এতিয়া আৰু এইফালে যাম চাওক কিমান গধূলিয়ে হৈ গ'ল আন্ধাৰে হ'ল স্মাৰ্ট বাজাৰ এইয়া আমি এতিয়া লালমাটি পালোহি আৰু অলপ ৰখিছোঁ আৰু তেওঁ কিবা এটা আনিব গৈছে এইফালে তাৰপৰা কিবা এটা আনিব আৰু এইফালে মাইনাক চাওকচোন আজি বৰ আমনি কৰিছে তাই কিয় ইমান আমনি কৰিছা তুমি হা আমনি কিয় কৰিছা হা কিয় আমনি কৰিছা এইফালে কি হৈছে চোৱাচোন পূজা পূজা হৈ আছে এইয়া পূজা হৈ আছে এইয়া চোৱা চোৱা এইফালে পূজা হৈ আছে চোৱা আৰু পাম আৰু আমি অকণমান দেৰি পিছত আৰু অলপ দূৰ আছে আৰু ঘৰত গৈ দেখুৱাই আছোঁ দিয়ক আৰু এইফালে আমি ঘৰ আহি পালোঁ মই গাড়ীৰ পৰা নামি দিলোঁ আগতীয়াকৈ আৰু অঁ বাকিজা কি খবৰ ভালে আছা অঁ কি খবৰ অঁ হাই দে বাকিজা হাই দে ভালে আছা অঁ কি কৰি আছা আৰু এই মায়ে চাহ উলিয়াই দিলে আমাক এতিয়া আৰু এইফালে চাওকচোন মায়ে চুজি হালোৱা বনাইছে মায়ে চুজি হালোৱা বৰ ধুনীয়া বনায় আৰু মই আগতীয়াকৈ মাইক কৈ দিছিলোঁ চুজি হালোৱা বনাই থ'বলৈ সেইটো কাৰণে এতিয়া চুজি হালোৱা খাই লওঁ আৰু চাই থাকিব এইয়া আমি গোটেইকেইজনে বহি একেলগে চাহ খাইছোঁ আৰু অকণমানকৈ দেখুৱাই দিছোঁ আৰু আপোনালোকক আৰু এইফালে মাইনালৈ চাওকচোন তাই আহিবৰ পৰাই মমায়েকৰ কোচতে বহি আছে আৰু আমাৰ ঘৰৰ মানুহকেইজনক লগ পালে তাইক একো নালাগে আৰু মোৰ কোচলৈও নাহা হৈ যায় তাই চাহ তাহ খাই উঠাৰ পিছত আৰু ভিডিঅ' নকৰিলোঁ আৰু গধূলি সময়ত এতিয়া এই ভাত খোৱাটোকে অকণমানকৈ দেখুৱাই দিছোঁ কাৰণ এদিনৰ কাৰণে আহিছোঁ সেইটো কাৰণে ইমানকৈ ভিডিঅ' নবনালোঁ আৰু মন নগ'লে আৰু এয়া পিছদিনাখন আমি আহিব ওলালোঁ আৰু তাৰ পৰা আৰু এইফালে আহি থাকোঁতে বেলেগ ধৰণৰ বাছ এখন দেখিলোঁ কোনোদিন এনেকুৱা বাছ দেখাই নাই আৰু বাবুৱে দেখি বৰ ফূৰ্তি পাইছে বাছখন দেখি সি মোক ভিডিঅ' অকণমান বনাই ল'বলৈ ক'লে আৰু ভিডিঅ' অকণমান বনাই ল'লোঁ মই আৰু আপোনালোককো অকণমান দেখুৱাই দিছোঁ আৰু এইফালে আমি এতিয়া ঘৰ আহি পালোহি এইয়া বাবু দুটাযোৰ খুলি ল'লা বোলা আৰু বেছি কথা নকওঁ আৰু বহুত ভাগৰ লাগিছে আহি পেলাই আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে বেল বাটনটোও দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাক পাই থাকে তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই বাই দিদি বাবু বাই বাই দিদি বাই 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 বাই